ঘটনাটো একো ক'ব নোৱাৰি, নিউজতো পালো এক্সিডেণ্ট হৈছে আৰু এইটো মৰ্মান্তিক ঘটনা, বহুত বেয়া লাগিলে। ৰাতিপুৱা উঠি এটা ইমান মানে বেদনাদায়ক খবৰ এটা পালো নিউজত। প্ৰথমতে গম পোৱা নাছিলো কোনে কোনে বুলি, তেতিয়া গম পালো যে ইয়াৰে হয়। কিন্তু দাদাজন একচুৱেলি আমাৰ কৃষ্ণাইৰে হয়, সুজিত দা। সি কৰ্মৰতৰ কাৰণে নিয়মনগৰ থাকে, মেঘালয়। তো মোৰ ক'ব গ'লে ভাতিজিয়ে লাগে গাঁৱত, যিহেতু মই এইটো গাঁৱতে বসবাস কৰোঁ। আৰু খবৰটো শুনি মানে খুবেই বেয়া লাগিছে। মানে ৰাতিপুৱাই উঠি এই খবৰটো পাই খুবেই মৰ্মাহত হৈছোঁ। এতিয়া মানে আমাৰ পূজা ছাৰ দেউতাকে গৈছে, দেউতা গৈছে তাতে। তাৰে পৰা খবৰটো পাম আৰু কেনেকে কি হ'ল। কিন্তু নিউজত যেনেকে পাইছোঁ যে গাড়ী এটা লগত খুন্দা লাগি কিনে তিনিজন ছোৱালী আছিলে, তাৰে ভিতৰত আমাৰো মানে ভাতিজিয়ে ক'ব লাগে, যিহেতু গাঁৱৰে হয়, গাঁৱৰ হিচাপে ভাতিজি লাগে। তেওঁ ঢুকালে। খবৰটো পাই মানে খুবেই বেয়া লাগিছে, এইটো ক'ব নোৱাৰো আৰু। ই মই জনা হিচাপে কিবা বেংকত চাকৰি কৰিছিলে, কৰ্মৰত হিচাপে আছিলে। বাৰু এইটোৱে হয়, একচুৱেলি এইটোৱে ঘৰ হয়, কিন্তু ইয়াতে সিহঁতে নাথাকে, সিহঁতে থাকে মেঘালয়, নিয়মনগৰত থাকে। কিন্তু ছোৱালীজনীয়ে মানে এই কিবা গুৱাহাটীত চাকৰি কৰিছিল, তাতে মানে চাকৰিৰ কাৰণে গুৱাহাটীত থাকিছিল। এতিয়া কেনেকে কি হ'ল ক'ব পৰা নাই আৰু, কিন্তু ঘটনাটো বহুত বেদনাদায়ক, খুব কষ্টদায়ক হৈছে আৰু শুনিও বহুত বেয়া লাগিছে।